ভাইটি এজন লগ পালোঁ বুলি ভাবিছিলোঁ। এইপিনে আপোনালোকে দেখা পাইছে ভাইটি হয়নে নহয় কওকচোন? ভাইটি হয় নাই? ভাইটি নহয় কিন্তু ভণ্টি হয়। মই ভাবিছিলোঁ ভুলতে মানে ধৰি পাইছিলোঁ এভাগে ভাইটি বুলি হা, পিছত গম পালোঁ ভাইটি নহয় ভণ্টি হয়। এনে দেখাত কি। হেল্ল' বন্ধুসকল, ৱেলকাম টু বেক মাই চেনেল কমেডি ৰূপম ব্লগছ। মই আছোঁ আজি আশ্ৰম বাগানৰ ধিবালাইত আৰু আজি খেল হৈ আছে লাঠি খেল। আনসাই গেলি যে নাচ কর। লাঠি খেলে নাই জানিলাম কে তুই মোকে খেলবা নাই কেনে জানলো মই কেনে খেলবি নাই খেলবি কেনে এনে মানে কেনে ভিডিও করে বন্ধুসকল, আজি লাঠি খেলৰ লাষ্ট দিন, গতিকে আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ আজি লাষ্ট দিনটো, গতিকে সেইবাবে মই ভিডিঅ'টো বনাইছোঁ মানে। আপুনি নাই বাহিৰত নাচি আছে কেলে? বাহিৰত নাচি আছে, ভিতৰত যাব লাগে। কেলে ধৰি নাই ন? আচ্ছা ওকে নাই করলে কি লাগে মজা লাগে না
ভাইটি এজন লগ পালোঁ বুলি ভাবিছিলোঁ। এইপিনে আপোনালোকে দেখা পাইছে ভাইটি হয়নে নহয় কওকচোন? ভাইটি হয় নাই? ভাইটি নহয় কিন্তু ভণ্টি হয়। মই ভাবিছিলোঁ ভুলতে মানে ধৰি পাইছিলোঁ এভাগে ভাইটি বুলি হা, পিছত গম পালোঁ ভাইটি নহয় ভণ্টি হয়। এনেই দেখাত কিন্তু ভাইটি যেন লাগিছে, নহয় কিন্তু ভণ্টি হয়। তোমাৰ নামটো কৈ দিয়া। হা? আচ্ছা, পঢ়ি আছা নেকি তুমি? ক্লাছ 9ত পঢ়ি আছা। এনেই তোমাক এনেকৈ ল'ৰা ষ্টাইলত ভাল লাগে নেকি তোমাক? আচ্ছা। এনেই যে তোমাক ৰাস্তাত কোনোবাই কিবা এনেকৈ মানে লগ পালে মানে ল'ৰা বুলি ভাবে নে ছোৱালী বুলি ভাবে? এনেই তোমাক ল'ৰা বুলি ক'লে ভাল লাগে নে বেয়া লাগে? ভাল লাগে। ছোৱালী বুলি ক'লে ভাল লাগে, বেয়া লাগে। কিয়? তুমিতো ছোৱালীয়ে হয় না, আকৌ ছোৱালী বুলি ক'লে কিয় বেয়া লাগে তোমাক? আচ্ছা, তোমাৰ এনেই ছোৱালী নিচিনাকৈ থাকিবলৈ মন নাযায় নেকি? এনেকৈ চুলি দীঘল কৰি ফুট ল'বলৈ, কাজল ল'বলৈ কিয় মন নাযায়? তোমাৰ কিয় মন নাযায়? মন নাযায় মানে কি? তুমি হয় তুমি এতিয়া পঢ়ি আছা নহয় জানো? ডেটৰ নামটো কি তোমাৰ? এবাৰ অকল চাই আমাৰ অডিয়েঞ্চ হাই কৰি দিয়ে। এবাৰ ল'ৰা নহয় কিন্তু ছোৱালী হয় আকৌ দেই। মই ভাবিছিলোঁ ল'ৰা বুলি কিন্তু ছোৱালী হয়। তুমি ৰাতি খেলিব জানা নাই? ঝুমুৰ নাচিবলৈ মই জানো জানা? বিহু নাচ কৰিব জানা? তোমাৰ কিন্তু অসমীয়া ভাষাটো কিন্তু পুৰা মই ক্লিয়াৰ শুনা পাইছোঁ এতিয়ালৈকে। স্পষ্ট তুমি অসমীয়া ভাষাটো জানা কিন্তু দেই। তুমি যি কৰিছা ভালে কৰিছা, আৰু তোমাৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। বাই। বন্ধুসকল, ধামাকা চলি আছে আজি লাঠি খেল, আৰু আমি অহা বছৰ লগ পাম আপোনালোকৰ ইউটিউবত লাঠি খেলত। কিন্তু মোক সদায় লগ পাই থাকিব বাৰু, কিন্তু লাঠি খেলটো আপোনালোকে লগ পাব মোক অহা বছৰে। আৰু তিনিদিনৰ পৰা শিকাই আছে, আৰু প্ৰতি বছৰে এনেকে ফূৰ্তি কৰি যাব লাগিব দেই। এয়া আমাৰ আশ্ৰাবাম গেটত বিহু হওক, ঝুমুৰ হওক, সকলোবিলাকে আহি ইয়াত পালন কৰি যায়। সেইবাবে আমাৰ মানে আশ্ৰাবাম গেটখন ফেমাছ।